বজালিৰ ভৱানীপুৰ সমষ্টিৰ লুৱাহুৰ পুৰাণ ভৱানীপুৰত ওলাইছে খাৰুৱা তেলৰ সন্ধান। হয়, আপোনালোকে ঠিকেই শুনিছে। লুৱাহুৰ পুৰাণ ভৱানীপুৰত ইতিমধ্যে অইল ইণ্ডিয়া কৰ্পৰেশ্যনৰ পৰা আহি তেওঁলোকে ইয়াত খনন কাৰ্য চলাইছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাকিবুল আছাম আৰু ফেচবুক পেজ ৰাকিবুল আন অফিচিয়েল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বজালিৰ ভৱানীপুৰৰ বৃহত্তৰ এলেকাত পোৱা গৈছে খাৰুৱা তেলৰ সম্ভেদ আৰু তাকে কেন্দ্ৰ কৰি অইল ইণ্ডিয়া লিমিটেডে চলাইছে খনন কাৰ্য। এয়া বিশাল ক্ষেত্ৰ ভৱানীপুৰৰ লুৱাহুৰ অঞ্চল পুৰণ ভৱানীপুৰ অঞ্চলত অইল ইণ্ডিয়া কৰ্পৰেশ্যনৰ তৰফৰ পৰা ইতিমধ্যেই এই বৃহত্তৰ বজালিৰ যি লুৱাহুৰ আৰু পুৰাণ ভৱানীপুৰ গাঁও আছে, এই গাঁৱত আহি তেওঁলোকে খনন কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে। তেওঁলোকে প্ৰথম পৰ্যায়ৰ যি খনন কাৰ্য, এই খনন কাৰ্য কৰি তেওঁলোকে বিশেষজ্ঞ টীমলৈ তেওঁলোকে ইয়াৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টৰ কাৰণে তেওঁলোকে পঠিয়াইছে। স্থানীয় লোকসকলে তেওঁলোকে দিয়া মতে অইল ইণ্ডিয়া কৰ্পৰেশ্যনৰ তৰফৰ পৰা এটি বৃহৎ সজাতি দল আহি ইঞ্জিনিয়াৰ বা তেওঁলোকৰ ডাঙৰ ডাঙৰ বিষয়াসকল আহি উপস্থিত হৈছিল। ইতিমধ্যে তেওঁলোকে ইয়াত অস্থায়ী কেম্প বনাইছে। স্থানীয় লোকসকলৰ পৰা জানিব পৰা মতে তেওঁলোকে জনোৱা মতে ইয়াতে বহুত মানুহৰ মাটিত তেওঁলোকে পৰীক্ষা কাৰ্য ইতিমধ্যে সম্পন্ন কৰিছে। এতিয়া এয়া চাওক স্থানীয় এজন লোকৰ ভাষ্য। ক'লা যে আমি ইয়াত তেলৰ সন্ধান পোৱা গৈছে, এইকাৰণে তোমালোকৰ মাটিত বৰিং কৰা গৈছে। তাৰপিছত মই মোৰ মাটিৰ ইতিমধ্যে 6টা স্থানত 65 ফুটকৈ গাঁত খান্দি তেওঁলোকে পৰীক্ষা কাৰ্য চলাই নি গৈছে। IOC যি টীম আছে তেওঁলোকে আকৌ আৰু জনোৱা মতে তেওঁলোকে প্ৰায় 3-4 কিলোমিটাৰ ব্যাসাৰ্ধত তেওঁলোকে এই খনন কাৰ্য কৰি পৰীক্ষা কাৰ্য চলাই নিব আৰু অনাগত দিনত ইয়াত তেল আছেনে নাই তেওঁলোকে পৰীক্ষা কৰাৰ কাৰণে আৰু বহুতো কাম বাকী আছে তেওঁলোকে অফিচাৰবিলাকে জনোৱা মতে। আৰু আমি এই অঞ্চলৰ নাগৰিক হিচাপে বা এই অঞ্চলৰ বাসিন্দা হিচাপে সঁচাকৈ আনন্দ লাভ কৰিছোঁ। উজনি অসমত যেনেকৈ তেলৰ যিবোৰ স্থানত তেলৰ খনি আছে, সেইবোৰ অঞ্চলত যেনেকুৱা ষ্ট্ৰাকচাৰ পোৱা যায়, এই মাটিবোৰত তেল পাবৰ কাৰণে যিবোৰ ষ্ট্ৰাকচাৰ পোৱা যায়, সেইবোৰ ষ্ট্ৰাকচাৰ এই মাটিত পোৱা গৈছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। এয়া চাওক এজন ব্যক্তিৰ ভাষ্য। তেল পাবৰ কাৰণে মাটিৰ যিটো ষ্ট্ৰাকচাৰ হ'ব লাগে, তো যিটো আপাৰ আছামত আমি নৰ্মেলি দেখা পাওঁ, তো তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ইয়াতো পাইছে তেওঁলোকে। গতিকে তেওঁলোকে যদি সঁচাকৈ বজালিৰ এই অঞ্চলত সঁচাকৈ খাৰুৱা তেলৰ খনি পোৱা যায়, তেতিয়াহ'লে এই অঞ্চলৰ কাৰণে এটি খুবেই ডাঙৰ কথা হৈ পৰিব। অসমৰ ভিতৰত ইয়াতেও যদি এটি তেলৰ খনি পোৱা যায়, সঁচাকৈ এই অঞ্চলৰ যিবোৰ ৰাইজ আছে তেওঁলোকে উপকৃত হ'ব, অসম চৰকাৰে উপকৃত হ'ব, ভাৰত চৰকাৰে উপকৃত হ'ব। আশা কৰিম খাৰুৱা তেলৰ যি খনন কাৰ্য বা পৰীক্ষা নিৰীক্ষা চলাই নিয়া হৈছে, আশা কৰিম যাতে ইয়াতে বিশেষজ্ঞসকলে সুফল পায়, এই অঞ্চলৰ এটি সুনাম হয়। সেয়ে আমি আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো।